নমস্কাৰ। আবৃত্তিৰ শিৰোনাম বন্ধুত্বৰ ঠিকনা বিচাৰি। মৰম ভালপোৱাবোৰৰ অন্য এক নাম বন্ধুত্ব। ই এটা হৃদয়স্পৰ্শী শব্দ, য'ত আমি বিচাৰি ফুৰিছোঁ সমগ্ৰ পৃথিৱীখন আৰু নিস্বাৰ্থ মৰম ভালপোৱাবোৰ। আমি আছিলোঁ, আমি আছোঁ আৰু আমি থাকিম। এই বাক্য কেইশাৰী আগত লৈ আগবাঢ়িছোঁ আমি আমাৰ জীৱন যাত্ৰাত মৰমৰ বন্ধু বান্ধৱীসকলৰ সৈতে। প্ৰকৃত বন্ধুত্ব কেতিয়াও নেহেৰায়, কিন্তু সেই বন্ধুত্ব হেৰাই যায় যিয়ে বন্ধুত্বৰ মূল্য বুজি নাপায়। হয়তো কেতিয়াবা বন্ধুত্ব গঢ়িবলৈ গৈ উজুতি খাইছোঁ আমি আমাৰ অমসৃণ জীৱন যাত্ৰাত। তথাপি কিন্তু আমাৰ আপোন বন্ধু বান্ধৱীসকলে ক্লান্ত হৈ থাকিবলৈ দিয়া নাই। মোৰ অনুভৱে মোক সদায় কয়, তেজৰ সম্বন্ধ নোহোৱাৰ স্বত্বেও বাৰু কিয় ইমান নিস্বাৰ্থ মৰম, ভালপোৱা, দায়িত্ব। বন্ধুত্ব মানেই কাজিয়া, অভিমান, খং, এই সকলোবিলাক সদায় আমাৰ স্মৃতিৰ গ্ৰন্থৰ প্ৰথম পৃষ্ঠাত সন্নিৱিষ্ট থাকিব। ব্যস্ত সময়, ব্যস্ত জীৱন, হয়তো দিন পাৰ হৈ দিনবোৰ বাগৰাৰ লগে লগে প্ৰত্যেকেই আমি মায়াৰ বান্ধোনত আবদ্ধ হ'ম। তেতিয়া হয়তো নিজৰ লগতে নিজৰ পৰিয়ালৰ লগত ব্যস্ত থাকি লাহে লাহে পাহৰি যাম সেই নিস্বাৰ্থ অভিমান, কাজিয়া, খং আৰু ভালপোৱাবোৰ। মাথো ৰৈ যাব স্মৃতিৰ গ্ৰন্থৰ প্ৰথম পৃষ্ঠাত সেই নিস্বাৰ্থ অভিমান, কাজিয়া আৰু ভালপোৱাবোৰ। কোনোৱে হয়তো এই পৃথিৱীৰ শেষ পোৱাটো দেখাৰ আগতেই স্মৃতিৰ গ্ৰন্থৰ প্ৰতিটো পৃষ্ঠা লুটিয়াই লুটিয়াই তাক অনুধাৱন কৰিব। লগে লগে অশ্ৰুসিক্ত হৈ পৰিব দুচকু আৰু দুচকুৰে বৈ আহিব দুধাৰি চকুলো। সেই সময়ত হয়তো হেৰুৱাৰ বেদনাৰ ডাৱৰে চাৰিওকাষে আৱৰি ধৰিব। বুকুখন হয়তো বৰ বিষাব। ধেত, কি যে ভাবিছোঁ। মই আশা কৰিছোঁ মোৰ প্ৰত্যেকজন বন্ধু বান্ধৱী মোৰ সৈতে আজীৱন মোৰ কাষত থাকি সুখত সুখী আৰু দুখত দুখী হৈ ৰ'ব। এয়া মোৰ হয়তো এটা কবিতা নহয়, এয়া মোৰ বন্ধু বান্ধৱীসকলৰ প্ৰতি থকা মৰম আৰু ভালপোৱা। নমস্কাৰ।